guys, welcome to my channel. আৰু এতিয়া বাজি আছে 6টা উঠি ডাইৰেক্ট ভিডিঅ ধৰিছো আপোনালোকে চাব পাৰে মই এতিয়া কলেকে আঠুৱা ঠিক কৰা নাই no বাৰু মোৰ চাউণ্ড আপোনালোকে পাই আছে না নাজানো বাৰু আৰু মই দিনটোতনো কি কৰোঁ কি নকৰি থাকোঁ তাকে ভাবিছোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম তো মই মুখ ধোৱা নাই বৰ্তমান তো মুখখন ধুই আহোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চ' মই মুখ ধুই আহিলোঁ আৰু মই এতিয়া খাম গৰম পানী তাত অলপমান নেমু ৰস আৰু কি কয় এইটো মৌজোল তুমি খাবা নেকি মই খাই লওঁ এই দুষ্ট ছোৱালীজনীৰ কথা কৈছোঁ চাওকচোন মোৰ বডি লোশ্যনৰ টেমাটো কি কৰি পেলালে খাই এইটো চাব পাৰে আপোনালোকে কি কৰি পেলালে ৰাতিপুৱাই খেলাত আজি আমি যাম বজাৰ কৰিব কাৰণে আৰু আমাৰ পুতুক ডক্তৰ তাত দেখাবৰ কাৰণে ফাৰ্ষ্ট টাইম এনেকুৱা মই ব্লগ কৰি আছোঁ তো কি ক'ব লাগে কি ক'ব নালাগে মই কিন্তু একো নাজানো তো মোৰ মুখত যি আহে মোৰ মনত যি আহে মই তাকে কৈ আছোঁ কিন্তু দেই যদি কিবা ভুল হয় মাফ কৰি দিব আৰু ভণ্টি হিচাপে চ' ডক্তৰ তাত নিব লাগিব তাক ডক্তৰ তাত মানে কি তাৰ কিবা এটা মানে খজুৱতি হৈছিল আৰু লোম সৰি আছিলে মই যোৱা সপ্তাহতে মই তাক ডক্তৰ তাত দেখাইছিলোঁ তাৰপিছত এতিয়া ভাল পাইছে বাৰু তাৰপিছত আকৌ আজি নিব দিছিলে চ' আজি মই আকৌ নিব লাগিব ইমান ভাৰী ছোৱালীটোক খাই ইমান মতি হৈ যায় আছে মই দাঙিবই নোৱাৰোঁ তাক আপোনালোকে ভাবিছে চাগে ন মই কাৰ কথা কৈছোঁ ৰ'ব দেখাই আছোঁ চ' মই এতিয়া ঘৰ আহি পালোঁ আৰু ঘৰ আহি কেনে কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ এতিয়া অলপমান বাগৰ দিছোঁ এইটো চুনুমুনু শুব লৈছে আৰু পেটটো ভৰাই ল'লে একমাখামান বস্তু খাই এতিয়া আৰু কোনে পায় আৰু তাক ধুম ধাম টোপনি যাব দিনটো শুয়ে থাকে চাবচোন মই আপোনালোকক দেখাম মই দেখাই যাম দিনটো ই শুয়ে থাকে ৰাতি অকল নুশুই আৰু দিনটো শুয়ে থাকিব পাৰে তাত মায়ে জাল পাতি থৈ দিছে আমাৰ মাছ লাগিব কাৰণে বেছি টাইম থাকিব নোৱাৰোঁ আৰু ঘৰত যাওঁগৈ তাৰপিছত আকৌ মই অলপমান স্প্ৰিং কৰোঁ আপোনালোকক দেখাই যাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব চ' মই এতিয়া ডাইৰেক্ট ঘৰত লগ পাই আছোঁ আপোনালোকক তো মই এতিয়া অলপ স্প্ৰিং কৰোঁ মই মানে সদায় ইভিনিং স্প্ৰিং কৰোঁ আৰু কাৰণ দেখিছে দিনে দিনে অলপ গাটো বাঢ়ি গৈ আছে মোৰ এতিয়া স্প্ৰিং কৰা হৈ গ'ল মই গোটেই ঘামি জামি আছোঁ এতিয়া মই এতিয়া অলপ পিছতকৈ গা ধুই অলপ মোবাইল টিপি আৰু কি কৰিম মই কৈছিলোঁ ন মায়ে আজি বোলে কিবা বনাই খুৱাব আমাক তো সেইটো খাম এতিয়া পিছে খোৱাৰহে কথা আৰু তো এতিয়া মই আপোনালোকক এটা বস্তু দেখাম যে এইটো হয় সৰু জামু আৰু খাই এনে মিঠা আছে বাট বহুত কহা আৰু একো টেষ্ট নালাগে এইটো জামে কয় নে কিহে কয় মই নাজানো চ' আপোনালোকে যদি জানে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মায়ে ইয়াত লেচেৰা ছিঙি আছে আমাৰ ইয়াতে লেচেৰা লাগিছে আৰু মায়ে বোলে যে চাওমিন বনাই খুৱাব তো কি দিবা চাওমিনত কোৱা হা মা
লেচৰা দিম, বিলাহী দিম, চচ দিম আৰু কিবা মাৰো ফাৰ্ষ্ট টাইম এনেকৈ কোৱা আছোঁ মোৰ লগতে মাকো অলপ ছাপোৰ্ট কৰিব আৰু গাইজ মই আপোনালোকক কৈছিলোঁ ন আমাৰ পুতুৰ কেনেকুৱা ধৰণে শুই তো মই আপোনালোকক দেখাই আছোঁ চ' মই এতিয়া অলপ বহুত টোপনি লাগিছে ৰাতিপুৱা উঠিলে এইটোৱে আৰু প্ৰব্লেম জল্দি টোপনি লাগি আছোঁ জল্দি শুই যাওঁ আকৌ ৰাতি বহুত দেৰিলৈকে থাকোঁ ন চ' চিনেমনো আৰু মই এতিয়া টোপনি মাৰোঁ আৰু টোপনি মাৰি উঠি অলপমান টিভি চাওঁ টিভি চাই ভাত খাওঁ বাৰু এতিয়াই যদি গোটেইখিনি কৈ দিওঁ তো আপোনালোকে ব্লগটো নাচাবই দেখোন তো মই শুই উঠি আপোনালোকক লগ পাই আছোঁ তো দাদা চ' মই কৈছিলোঁ ন মোক আজি আমাক মায়ে চাওমিন বনাই খুৱাব চাওঁ মই টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে বহুত দিনৰ মূৰত আজি খাম ইমান দিন খাব পোৱা নাই দোকান চোকান চব বন্ধ চ' ঘৰতে বনাই খাব লাগিব চ' এতিয়া ৰাতিয়ে হ'ল বাৰু আৰু মোৰ মানে দাঁতৰ বিষ হৈ আছে কেইদিনমানৰ পৰা তো এতিয়াতো জানেই ন ডক্টৰৰ যাব নোৱাৰি চ' মেডিচিন খায়ে মোৰ বিষটো কমাই আছোঁ এইটো মেডিচিন খাবতো লাগিবই নহ'লে ৰাতি খুব আকৌ সাৰ পাওঁ নহ'লে চ' মেডিচিন খাই শুই থাকোঁ আৰু টোপনি লাগিছে বহুত টোপনি লাগিছে আজি তো সেই গাইজ মই মেডিচিন খাই ল'লোঁ অলপ কমিছে বাৰু বিষটো উপায় নাই যেনেকুৱা পৰিস্থিতি হৈছে মই ডক্টৰৰ তাত যাবও নোৱাৰোঁ এতিয়া ইমান মানে ভয় লগা যদি মোৰতো জ্বৰ উঠিয়ে থাকে তাৰপিছত এতিয়া যদি জ্বৰ সোমাই থৈ দিব ন চ' ভয়তে যোৱা নাই আৰু বেছিকৈ যদি বিষায় তো উপায় নাই আৰু যাবই লাগিব চ' এতিয়া মই ভিডিঅ'টো একো নাই আৰু কৰিব লগা একো কাম নাই এতিয়া শুব লাগে আৰু টোপনি যাওঁ দিনটো বহুত ভাগৰ লাগে থৈছোঁ আৰু ভিডিঅ'টো এণ্ড কৰোঁ তো টাটা নেক্সটত লগ পাম